চেহেৰি কৰি 4:30 মানত হোৱাৰ পিছতো ৰাতিপুৱা 8:40 মানত ওলাই যাওঁ আৰু ইউনিভাৰ্চিটিলৈ বুলি আৰু আজি মোৰ যাবলৈ একদমেই মন নাছিলে কিন্তু যিহেতু আমাৰ প্ৰেক্টিকেলো হৈ আছে আৰু বাকি ক্লাছবোৰো চলি আছে এটেন্ডেন্স যিহেতু মেটাৰ কৰে সো ফেলে মই আহি পাইছো ইয়া ইউনিভাৰ্চিটি কেম্পাছ আৰু আমাৰ ইউনিভাৰ্চিটি যেহেতু হিলি এৰিয়াত সো ইয়া ইমান ওপৰলৈ অলপ যাব লাগে এইফালে মই আহি পাইছো ইয়া আমাৰ বি ব্লক আৰু আজি বোলে কিবা কম্পাৰ্টমেণ্টেল এক্সাম আছে সেই কাৰণে বহুতো ভিৰ হৈ আছে যিয়ে নহওক মই ইফালে আহি পাইছো আমাৰ ক্লাছৰুম আমাৰ ক্লাছটো ফাৰ্ষ্ট ফ্লোৰৰ 629 নম্বৰ ৰুম নম্বৰতে হয় আমাৰ ক্লাছটো যিয়ে নহওক আমি ফাৰ্ষ্ট ক্লাছটো কৰিলো তাৰ পিছতে আহি পালো ইয়া লেব ক্লাছত আৰু এইজন হৈছে আমাৰ শুভজিত আৰু আমাৰ লেব ক্লাছত নেটৱৰ্কৰ অৱস্থা চাওকচোন 100 MB কিবা এটা ডাউনলোড দিবলৈ হলে 25 মিনিটছ ওয়েট কৰিব লাগে যিয়ে নহওক আমি ক্লাছটো কৰিলো বাৰু প্ৰেক্টিকেলৰ ক্লাছটো 2 আৱাৰ্ছৰ আছিলে সেইখিনি কৰি পেলাই তাৰ পিছতে আহিলো এক কেন্টিনত আৰু বিনাই বোলে কিবা খাই যিহেতু মই ফাস্টিঙত আছো মই একো খোৱা নাই এইফালে বিনাই ললে কফি আৰু সামোসা আৰু এয়াই নহয় বিনাই বোলে আকৌ আৰু কিবা খাই সেই বুলিয়ে তাই অৰ্ডাৰ দিলে ইয়া মমোজ এইফালে তাইৰো খোৱা হ'ল তাৰ পিছতে আমি আহিলো আমাৰ নেক্সট ক্লাছটো কৰিবলৈ আৰু ইয়া ক্লাছত যিহেতু আমাৰ এটেন্ডেন্সটো মিলে আমাৰ ক্লাছটো খতম হৈছে দেন আমি আহিছো অলপ ছাৰক লগ কৰিবলৈ আমাৰ ফেকাল্টি ৰুমৰ আগফালে আহিছো ফেকাল্টি ৰুমটো যিহেতু -1 ফ্লোৰত আছে অলপ তলত আহিব লাগে ছাৰক লগ কৰাৰ কাৰণটো হৈছে ছাৰ আমাৰ মিনি প্ৰজেক্টৰ গাইড হয় এনিৱে ছাৰক লগ কৰা নহল মানে ছাৰ অলপ বেলেগ ক্লাছত আছিলে বাৰু এতিয়া আমি ঘৰলৈ যাওঁ লগ পাইছো নেটিভ লগত